বেয়া ফূৰ্তিছা নসত্ৰলৈ আহি আছোঁ মানে কি অভিযোগৰ তাৰপৰাই গোটেইখিনি উঠাই লওঁ বোলো। নসত্ৰ পালেহি মানে নসত্ৰলৈ আহিয়ে থাকোঁ, ইয়াত ভাওনাও কৰিছোঁ কিন্তু মানে আহি থাকোঁ যে ভিডিঅ' বনোৱা নহয়। আজি দেখাইছোঁ ভিতৰৰ ভাগ কেনেকুৱা, এয়া চব ধুনীয়াকৈ আছে। ইয়াত ভাওনাও কৰি গৈছোঁ ভাইটিয়ে মই জয় বিজয়। এয়া অভিজিতৰ ৰুম চক, ইয়াৰ মানে প্ৰাইজ মানে একদম পূৰা ৰুম মানে ভৰ্তি হৈ আছে, আৰু আছে অলপমান সেইখিনি লগোৱাই নাই, সেইখিনি থৈ দিয়া আছে। পূৰা ভৰ্তি মানে ৰুম, চায়ে ভাল লাগিছে ৰুমটো সোমাই মানে একদম কিবা এটা বঢ়িয়া ফিল আহি গৈছে। একদম ভাওনাৰ যোনখিনি প্ৰেমী ন, ভাওনা প্ৰেমী। আৰু এই পিছফালে গৈ ৰুমটোত মানে বস্তু এটা দেখিলোঁ, এইটো দেখাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। চাব দেই দুৱাৰখনত কি লেখা আছে চাওক, ৰাংগা RANG ৰাংগা। দুৱাৰত মানে কোনোবাই ষ্টিকাৰ এটা লগাই দিছে, ৰাংগা বুলি লেখা আছে। ওলাই আহিছোঁ আৰু নগাঁও আজি বেৰবেৰিত আছে এইখিনি মই নাট গুৰুসংঘ নাট্যগোষ্ঠীৰ লগত ওলাই আহিছোঁ। আছে সকলো আছে, দেখাই আছোঁ কোন ক'ত আছে। আৰু ভাওনা আছে মহামৃত্যুঞ্জয় মন্দিৰৰ কাষতে, গম পাই ইয়াৰ আগৰ ব্লগটোত কৈছিলোঁ আহিম 21 তাৰিখে আহি আছোঁ। বাকী কোন আছে বাছত দুখন আহিছে গাড়ী, তো মানে এইখন গাড়ীত কোন আছে দেখাই দিছোঁ, তাৰপিছত এইখন গাড়ীত কোন আছে দেখাম, চাই থাকক। তাৰপিছত এইফালে আমাৰ অনুপম মাইনা মিনতিও আহিছে আজি। আজি পুৰা য়েল্ল' পিন্ধি আহিছে, ভালকৈ দেখাই আছোঁ কোন ক'ত আছে। ব্লু কালাৰ পিন্ধি আহিলোঁ, জয়ন্তিছ কালাৰ কিনি আহিছে। বাকী কোন ক'ত আছে দেখাইছোঁ। আজি ভাওনা ব্লগাৰ কেইবাজনো আহিছে, ৰাংগাদা আছে, ব্ৰকলেন বয়, অভিজিত বাসুদেৱ আছে, তাৰপিছত এইফালে কান্তহঁত আছে। বাকী দেখাই আছোঁ, ভালকৈ দেখাই আছোঁ বেক কেমেৰাত কোন ক'ত আছে। এই গোলাঘাটৰ জুই টুকুৰা আহিছে আৰু আগৰ টুকুৰা ইমান জুই নহয় বাৰু, পিছৰ টুকুৰা বেছি জুই। আৰু আজি ভাওনাখনৰ মানে কি যোনে হেৰি কৈছে PR ৰয়েল ট্ৰেভেলছৰ গাড়ীতে আহিছোঁ। কথা কিমান দিলে আমাক উলিয়ালে গম পাই, ফুটবল গোটেই লাল কালো গোটেই যদি কিমান খুৱাই নহয়, ইয়াৰ একদম তেল খানি খাম। নাই দেৰি হৈ গ'ল অলপ, অজিতাৰ কাৰণে বেছি দেৰি হ'ল। অজিতা অকণমান তিয়কৰ পৰা আহেতো, পোৱাতে দেৰি হ'ল। আৰু বিতুপন মানে তামাম গালি দিছে, লখিমপুৰত আছিলে কালি ভাওনা, আহি পেলাই 9:30 এতিয়া দেৰি হৈ গ'ল, তথাপিতো আহি আছোঁ, ভাল লাগিছে। PR ৰয়েল ট্ৰেভেল এজেঞ্চি মানে কি নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম, কাৰোবাৰ যদি কিবা দৰকাৰ হয় ক'ৰবাত যোৱা মেলা এনেকুৱা পিকনিক হওক ক'ৰবাত এনেকৈ মানে তেখেতলোকে দিয়ে কণ্টেক্ট কৰিব পাৰিব, দেখাই দিম। তন্ময়দা হয়, তন্ময়দাও গতিকে দেখাই আছোঁ আৰু কোন ক'ত আছে। লখিমপুৰৰ পৰা ৰাইজ পূৰা ফুৰি আহিছে, ঋষি ভাইটি এইফালে আছে, লুকুদা পাপুদা আছে, এজন পূৰা ফুল টোপনি। এইফালে আমাৰ ইঞ্জিনিয়াৰ আছে আজি ভাওনাত, মানে ইঞ্জিনিয়াৰ বহি আছে বাৰু, বেংগাই কৰা নাই। আমাৰ অনুপম মাইনা মিনতি বাবু ভাত খালা কৰি আছে, বহুত চালিয়াটো বহুত চালিয়াটো ৰ'ব। অ' টোপনি নেকি কি বৰ খত্ম ইন্দ্ৰ কণ্টেণ্টটো কৰিবা, কণ্টেণ্টটো 60 দিনমান কৰিলা, সেইটো কাৰণে হ'বই এনেকুৱা। আৰু এই প্ৰটেষ্টটো মোক লাগিবই, প্ৰটেষ্টটো দিম মোক। এইগুৰা আহিছে গোলাঘাটৰ জুই, এইটো আজি মানে আজি মাস্ক পিন্ধি আহিছে, 500 টকা মাস্ক খুলি দিয়া আকৌ। প্ৰথম কৰোণা আকৌ আহিছে, নোখোলা কৰোণা আকৌ আহিছে। তুমি কেমেৰাত সেই খুলি দিলে নোলায়, কৰোণা আহিছে, তোমাৰ চেহেৰাটো দেখুওৱা। আমাৰ একো নাই, ৰাইজৰ কিবা হৈ যাব বুলি ভয়। সকলোকে তুলি মেলি এতিয়া আমি একদম নগাঁৱলৈ যাত্ৰা কৰিছোঁ আৰু নগাঁৱলৈ আহি আছোঁ। ভাল লাগি আছে, কাৰণ নগাঁৱত আজিলৈকে ভাওনা কৰা নাই, আজি ফাৰ্ষ্ট টাইম কৰিম ভাওনা। আহি আছোঁ, ভাল লাগিছে, চাই থাকক, দেখাই থাকিম সম্পূৰ্ণ ভিডিঅ' ক'ত কি হৈছে। ইয়াৰ ৰাস্তা চাওক না, কি ধুনীয়া ক্লিন ৰাস্তা, বঢ়িয়া। এতিয়া চাহকণ খাই লওঁ, বহুত ভোক লাগিছে। আছে আমাৰ ইয়াৰ অভিজিত, নমস্কাৰ, বিতুপন দা, আমাৰ হাঁহিৰাম আছে, এইফালে আছে আৰু বপেন বাই ভিডিঅ' বনাই আছে, গম পায়ে নহয় সেই কাহিনীটো। ইন্দ্ৰ বাকী খাই লওঁ কিবা এটা, পলম কৰি দিয়া মানুহজনে চবফালে। গোটেইকেইটা বগাই আছে मैदान है यहाँ पे, मैदान भाड़िया रे
ইমান দেৰি কৰি থাকি অহা ল'ৰাটো বাটত ইয়াক এৰি থোৱা মানুহটো হৈছে আহিছো বেয়া ফুৰিছা কেনেকুৱা ফুৰিছা মুখত হাঁহিছা এইটো ফুটোৱাৰ ভিতৰত চা ये हम है और ये हमारा दोस्ती है और हम जा रहे हैं भावना करने के लिए এনেকৈ ফূৰ্তি ফাৰ্তাৰ মাজে আৰু ইমান এটা দূৰ যাত্ৰা পালোহি আমি নগাঁও আহি আজি ভাওনাখন হ'ব ভেৰভেৰী খাটোৱাল নামঘৰ তো পালোহি আৰু আদৰোতে মানে ইমান ধুনীয়াকৈ আদৰিছে নহয় মানে ভবাই নাছিলোঁ যে এনেকৈ ইমান মানুহ হ'ব হাজাৰ হাজাৰ মানুহে আদৰিবলৈ গৈছে এয়া ফটো লাগি আছে মোৰ ফটো আছে দেই ৰাইজ বেনাৰত বাকী এইবাৰ নামঘৰতে আজি ভাওনা হ'ব মহামৃত্যুঞ্জয় মন্দিৰৰ একদম কাষৰ নামঘৰে ভাল লাগিব মানে আদৰতে যিমান ৰাইজ আছিলে দেখিয়ে ভাল লাগিছে আৰু ভাওনাখনতো যথেষ্ট মানুহ হ'ব কোৱা শুনি আছোঁ বহুত এক্সাইট হৈ আছিলে বহুত দিনৰ পৰা এইখন ভাওনা আহিবৰ কাৰণে চাউণ্ড লগাই আছে আমাৰ ধ্ৰুপদাহঁতে দিছে চাউণ্ড বেষ্ট মেকআপ দিছে অজিত দা ছেটিংছত আছে বাবুহঁত আমাৰ পৰিৱেশন কৰিব আজি গুৰুশংকৰ নাট্যগোষ্ঠীৰ দলে ৰংদৈ যোৰহাটৰ আৰু এয়া আমাৰ দীপাংকৰ দাই এওঁ নিমন্ত্ৰণতে আমি আজি আহিছোঁ ভাওনা কৰিবলৈ ভাল এটা লাগি আছে আৰু কাৰণ নতুন ঠাই আজিলৈকে কৰা নাই নগাঁৱত আজি প্ৰথমবাৰ ভাওনা কৰিম মেকআপ কৰি মেলি ওলাইছোঁ আৰু আজি জয় কৰিম ভাইটিৰ লগত ভাইটি বিজয় এইফালে আৰম্ভ হৈছে আৰু আজি এখন নতুন ডিষ্ট্ৰিক্টত নপৰা ঠাইত কৰিবলৈ আহিছোঁ নগাঁৱত মহামৃত্যুঞ্জয় মন্দিৰৰ একদম সমীপতে ভেৰভেৰী খাটোৱাল গাঁও চাব ভাওনা লগৰ ভাওনা ভিডিঅ' ভৰাই দিম লগটোত চাব ভাল পাব বাকী কোন কোন আছে আৰু দেখাই থাকিম আৰু বাকী আজি মানে মই ইন্দ্ৰ নহয় বাৰু ইন্দ্ৰ সেইটো ক'বলৈ নাপায় বাৰু বহুত ধুনীয়া লাগিছে ইয়াৰ ভিডিঅ' ভাওনা কৰি শেষ হৈ গ'ল এই আমাৰ শান্ত আছে বহুত ধুনীয়া লাগিছে ভাওনা আৰম্ভ হৈছে আৰু ওলাইছোঁ ড্ৰেছ চেছ কৰি ভাল লাগিছে আজি নতুন ঠাইত ভাওনা কৰিবলৈ আহিছোঁ মানুহৰ ৰাইজৰ মানে আদৰ পায়ো ভাল লাগিছে বহুত ভাল লাগিছে স্পেচিয়েল থেংক দিছোঁ আমাৰ দীপাংকৰ দাক যিহেতু আমাক নিমন্ত্ৰণ কৰি আনিছে বহুত ভাল লাগিছে দিনটো কৰি আহোঁ ভিডিঅ' পিছত ভৰাই দিম ব্লগটোত চাব বৈকুণ্ঠৰ পাৰিষত আমি দুই ভাই তুমি জয় আৰু মই বিজয় যিজনৰ চৰণ দৰ্শন লভিবৰ বাবে নাগ নৰ যক্ষ ৰক্ষ মানৱ দানৱ আমি সকলোৱে কৰিব লাগে কঠোৰ সাধনা তেনেহেন দেৱতাৰ চৰণ বন্দনা আমি দুই ভাতৃয়ে নিজে নিজে পালিশ কৰিব দাদা আছে জানো আমাৰ সমান ভাগ্যৱান কোনোবাই বিশ্ব ব্ৰহ্মাণ্ড সঁচাকৈ আমাৰ সমান ভাগ্যৱান নাই কোনোৱে বিশ্ব ব্ৰহ্মাণ্ড তথাপিতো কি দাদা মৌনৰ লাগে কিবা ইহঁতে দেখুৱাই যে তোমাৰ বিষাদিত বদল দাদা পৰা নাই গুচিবই এই দাদা কিয় আছে মন অতিকেই চঞ্চল দাদা কোনোবাই কৈছেন কোনোবাই
अरे अरे भाई कल जानी बाप बंदी वाला की माने तुझे बंदी जान जाना Donation, bagi guys. Ada gitu. Donation, bagi bu. Subscribe dulu. Pakai kolam dah lah. Pakai kolam tu boleh lah video dah. Instan pakai kolam. Apa lagi? Ini apa? Ovenor dunia. Oh, mahal ovenor dunia. Oh, yang lama hari. Kado. ভৱ আৰু নিৰ্মলকো মানে বহুত ধন্যবাদ দিছোঁ। সিহঁতি বহুতখিনি সহায় কৰি দিছে। সিহঁতি দিনতে আহিলে, কিন্তু এতিয়া যাওঁতে আমাৰ লগতে যাবগৈ। আমাৰ তাই হয় যোৰহাট নপাম। ভাওনা কৰিলোঁ, কিন্তু ভাওনাত সেই নগাঁৱৰে হয়। ভাইটি এটা লগ পালোঁ, ভাল লাগিলে। ইও মানে কি কয় ছাবস্ক্ৰাইবাৰে হয়। আৰু এইফালে আছে ভাইটি, তোমাৰ নামটো? অঁ, ই ধ্ৰুৱজ্যোতি। আৰু তোমাৰ? মোৰ ৰূপমজ্যোতি দাস। ভাল লাগিলে মানে তিনিটা ভাইটি আৰু কি মানে চেনেলটো চাই থাকে, গম আপুনি ক'লেগৈ আপোনাৰ ভিডিঅ' চাই থাকোঁ, ভাল লাগিলে। সিহঁতিও এতিয়া একদম শেষ মুহূৰ্তলৈকে আছে ভাওনা চাই। বাকী তোমালোকে কেনেকুৱা পালা নাজানো, ভাওনা চাই? ভাওনা চাই খুব ভাল লাগিলে, মজা লাগিলে। সেইটোৱে লাগে বাৰু, ঠিকে আছে। বাকী আকৌ আহিম, আহিলে জয় আই অসম। জয় অসম।
লগ পাম আকৌ অথনি মানে কি আমাৰ আহি পাওঁতে অলপমান দেৰি হ'ল 7:30 মানে বাজিলে যোৱা কেইখিনিমান মানে ভাওনা ষ্টাৰ্ট হোৱাৰ আগতে গৈ আহিলেগৈ মৃত্যুঞ্জয় মন্দিৰৰ পৰা মানে আমি কেইটামান যোৱা নহ'লে কিন্তু এতিয়া মানে ভাওনা শেষ কৰি যাম বুলি ভাবিছিলোঁ কিন্তু ৰাতি গ'লোঁ তাত সোমাবলৈ নিদিলে মানে গেট মাৰি দিয়েতো এইবাৰ এনেকৈ ভালকৈ সোমোৱা নহ'লে এপ্ৰিলত আহি সম্পূৰ্ণ মৃত্যুঞ্জয় মন্দিৰলৈকে আহিম ভিডিঅ' বনাম বুলি ভাওনা শেষ হ'ল আৰু তেনেকৈ আহি আছোঁ প্ৰায়ভাগখিনি শুই আহিছে বেক চাইডত মই দাদাৰ লগত আগফালে কথা পাতি আহি আছোঁ ৰাতিপুৱাৰ ভিউ চাওক কেনেকুৱা ধুনীয়া লাগিছে মানে কাজিৰঙা এই পুৱা এইখন মানে ৰাস্তাও ধুনীয়া ভিউ মজা আহিছে ৰাতিপুৱা 5টা বাজিছে ভাওনা কৰি ঘৰলৈ আহি আছোঁ তাকে ভিডিঅ'টো চালে কেনেকুৱা পালে জনাব যদি ভাল পালে শ্বেয়াৰ এটা কৰিব ভাল লাগে আৰু নতুন ঠাইত ভাওনা কৰি আহিলোঁ ভাল লাগিলে নগাঁৱত আৰু এটা নতুন ভিডিঅ'ৰ লগত আহিম বাই বাই